Welcome to my YouTube channel Bishnu Talks আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' পাই থাকিবলৈ। আজি ৰাস পূৰ্ণিমা আৰু এই ৰাস পূৰ্ণিমাত ভগৱান শ্ৰীকৃষ্ণই গোপীসকলক লৈ বৃন্দাবনত ৰাস ক্ৰীড়া কৰিছিলে। গতিকে আজি অকমান আপোনালোকক এই ৰাস দেখুৱাবলৈ যাওঁ। কৃষ্ণ আমি বৰ্তমান উপস্থিত হৈছোঁ ৰামপুৰৰ ৰাস ক্ষেত্ৰত আৰু এই ৰামপুৰৰ ৰাস ক্ষেত্ৰৰ পৰা আপোনালোকক আমি ৰাস মহোৎসৱৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক সুন্দৰকৈ আমাৰ লগত ভিডিঅ'টো চাই থাকক। আমি বৰ্তমান উপস্থিত হৈছোঁ ৰামপুৰ ৰাস মহোৎসৱত আৰু ৰামপুৰ ৰাস মহোৎসৱত আমি ইয়াত দেখিবলৈ পাইছোঁ যথেষ্ট ভক্তৰ ভিৰ আমি ইয়াত দেখিবলৈ পাইছোঁ। আমিও ৰামপুৰ ৰাস চাবলৈ আহিছোঁ। যথেষ্ট ইয়াত ভক্ত ইয়াত আহিছে, যথেষ্ট ভাল লাগিছে আৰু কৰোণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্ঠীয়াকৈ পালন কৰিবলগীয়া হৈছে ৰাস মহোৎসৱ। তথাপিও আমি ভক্তৰ যথেষ্ট ভিৰ ইয়াত আমি দেখিছোঁ। আমিও ইয়াত আজি ৰাস মহোৎসৱত আহিছোঁ, সেৱা ল'বলৈ আহিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ। গতিকে আজি এটা পবিত্ৰ দিন, এই পবিত্ৰ দিনত আমাৰ সকলোৰে ভাল হওক, অপয় অমংগল নোহোৱা হৈ যাওক এইটো কামনা কৰিছোঁ। আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' পাই থাকিবলৈ আৰু ঘণ্টা বটনটো মাৰিবলৈ নাপাহৰিব, তেতিয়াহে আমি দিয়া ভিডিঅ'বিলাক আপোনালোকে পাব। এইটো হৈছে চেল্ফি জ'ন, হৈছে ফটো উঠা জ'ন। গতিকে আমিও ইয়াত আহিছোঁ যেতিয়া অকণমান ধুনীয়াকৈ ফটো লৈ লওঁ, তাৰপিছত আমি আপোনালোকক পৰ্যায়ক্ৰমে গোটেইখিনি দেখুৱাই থাকিম আৰু আপোনালোকেও সুন্দৰকৈ চাই থাকক। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহয়, অকণমান ধৈৰ্য ধৰি আপোনালোকে ভিডিঅ'টো চাওক, নিশ্চয় ভাল লাগিব। যিহেতু বৰ্তমান এইবাৰ ৰাস মহোৎসৱ তেনেকৈ ডাঙৰকৈ পালন কৰিব পৰা নাই ক'ভিড প্ৰট'কল মানি। গতিকে আমি যি অকণমান আপোনালোকক দেখুৱাইছোঁ সেইখিনি আপোনালোকে ভালকৈ চাওক, নিশ্চয় ভাল লাগিব। সেয়া চেল্ফি জ'নত মই ফটো উঠি আছোঁ অকণমান, আৰু একপি এটি স্মৰণীয় মুহূৰ্ত হিচাপে আমি এটি ফটো উঠিছোঁ, এটি ভাল লাগিছে। তাৰপিছত আমি আপোনালোকক নাম দেখুৱাবলৈ যাম। আপোনালোকে দেখা পাইছে ৰামপুৰ ৰাস মহোৎসৱৰ এটি বিশেষ মুহূৰ্তত আমি এতিয়া উপনীত হৈছোঁ। এতিয়া দাদাৰ পৰা আমি পৰিচয়টো ল'ম আৰু ইয়াৰ পিছত তেওঁলোকে সুন্দৰকৈ নাম এটি গাব আৰু সেই নামটো আপোনালোকক দেখুৱাম। গতিকে আপোনাৰ পৰা পোনপ্ৰথমে চমুকৈ পৰিচয়টো দিয়কচোন। নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত চহৰীয়া, মোৰ ঘৰ হৈছে দৰং, ঘৰ জিলা দৰং অসম, আৰু মোৰ শ্ৰদ্ধাৰ বন্ধুৰ নাম হৈছে আপোনাৰ দলটিৰ নামটো কি? আপোনাৰ দলটিৰ নামটো কি? আমাৰ দলটিৰ নাম হৈছে নৱমিলন ছোৱালী নাগাৰা নাম। নৱমিলন ছোৱালী নাগাৰা নাম। আচ্ছা, এতিয়া আহক এতিয়ালোকৰ এটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নাম। গতিকে সেই মহাপুৰুষ গুৰুজনাৰ স্মৰণ কৰি আৰু ৰামপুৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি সুন্দৰকৈ নাম এটি অনুষ্ঠান ৰাখিছে। আহক আমি ভালদৰে অনুষ্ঠানটো চাওঁ।
নাম চাই যথেষ্ট ভাল লাগিলে। এতিয়া আমি শ্ৰীকৃষ্ণৰ প্ৰতিমাত সেৱা ল'ম আৰু সেৱা লৈ সকলোৰে বাবে আশীৰ্বাদ বিচাৰিম আৰু আশীৰ্বাদ বিচাৰি এই ৰাস মহোৎসৱে সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক তাৰ কামনাৰে আৰু নতুন উদ্যমেৰে আমি সকলোৱে কাম কৰাৰ যাতে প্ৰেৰণা পাওঁ। আহক এতিয়া আমি এয়া ঈশ্বৰৰ সেৱা ল'লোঁ। এতিয়া সেৱা লৈ এতিয়া আপোনালোকক অকণমান বাহিৰৰ অকণমান দৃশ্য আকৌ দেখুৱাম, সুন্দৰকৈ চাই থাকক। অনুষ্টুপীয়াকৈ পালন কৰিব লগা হৈছে এইবাৰ ৰাস মহোৎসৱ, যিহেতু ক'ভিড প্ৰট'কল মানিব লগা হৈছে, সেয়েহে সুন্দৰকৈ ৰাধা কৃষ্ণৰ প্ৰতিমা এয়া দেখা পাইছে সুন্দৰকৈ। এনেদৰে অনুষ্টুপীয়াকৈ পালন কৰিব লগা হৈছে। অকণমান জেলেপি কিনি লওঁ, তাৰপিছত জেলেপি কিনি আমি আৰু অলপ পূজা চাম। এতিয়া আমি এতিয়া আমি ময়ূৰৰ পাখিটো লওঁ, কিমান দাম। ময়ূৰৰ পাখিটো লওঁ, কেইডালমান ময়ূৰৰ পাখি লওঁ যথেষ্ট। যিহেতু ৰাস মহোৎসৱত আহিছোঁ, গতিকে কেইডালমান ময়ূৰৰ পাখি লওঁ আৰু নিশ্চয় ভাল লাগিব। এতিয়া আমাক দাদাই জিলাপিটো দি আছে, আমি সুন্দৰকৈ খাম। দাদা নামটো কি আপোনাৰ? শুক্লেশ্বৰ কুমাৰ দাই আমাক জিলাপিটো সুন্দৰকৈ গৰম গৰম জিলাপি দি আছে, আমি এইটো লৈ যাম আৰু। পৰিৱেশন কৰিলে, আপোনালোকে উপভোগ কৰিলে। এতিয়া আমি আমাৰ সমিতিৰ তৰফৰ পৰা তেওঁ মানে এইবাৰ আমি পপকৰ্ণ খাম। পপকৰ্ণ নাখালে কিবা মহোৎসৱ আদৰুৱা যেন আমি লাগে। এতিয়া সেয়েহে ৰাস চাই আমি যাবলৈ ওলাইছোঁ আৰু সুন্দৰকৈ ময়ূৰ পাখি ল'লোঁ, মিঠাই ল'লোঁ আৰু এতিয়া যথেষ্ট ভাল লাগিছে। আৰু এইবাৰ ক'ভিড প্ৰট'কল মানি যথেষ্ট অনুষ্টুপীয়াকৈ পাতিব লগা হৈছে, তথাপিও যথেষ্ট ভাল লাগিছে আমি ইয়াত উপস্থিত হৈ। আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় এটা লাইক দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বিষ্ণুৰাম দাসৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। আমাৰ মাজত নাম